তোমাক হেৰুৱাৰ দিনৰে পৰা মই যে নিজকে এক শূন্যতাৰ পথলৈ ঠেলি দিছিলোঁ। আজি মই উপলব্ধি কৰিছোঁ যে এজন মানুহৰ অনুপস্থিতিয়ে মোৰ জীৱনটোক কিমান সলনি কৰি পেলাইছে। আজি যে মই মুক্ত আকাশৰ তলত বতাহৰ লগত বিলীন হৈ যোৱা সেই ধূলিকণাটো হৈ পৰিছোঁ, যাৰ উপস্থিতিয়ে কাকো প্ৰভাৱ পেলাব পৰা নাই। জীৱনৰ দুৱাৰদলিত তোমাৰ সৈতে ভৰি দিছিলোঁ, বহুখিনি সপোন বুকুত কাঠি আগুৱাই গৈছিলোঁ বাস্তৱক পিছ পেলাই। কিন্তু হঠাৎ দেখিলোঁ তুমিচোন এই বাস্তৱৰ জগতৰ মুখামুখি হোৱাৰ সাহসখিনি হেৰাই পেলাইছা। কি নিৰ্ভীক নিষ্ঠুৰ বিধাতাৰ লিখন। আজি যে মই অকলশৰীয়া, মই যে অকলে এই প্ৰেমৰ সাগৰত উটি ভাহি ফুৰিছিলোঁ। আজি মই উপলব্ধি কৰিব পাৰিছোঁ তোমাৰ সেই মুখা পিন্ধা দানৱৰ ৰূপটো, যিয়ে মোক আজি এক শূন্যহীন পথলৈ ঠেলি দিব খুজিছিল। চোৱা, আজি মই সকলো হেৰুৱাই বহুত সুখী, কাৰণ মোৰ লগত আছে মোৰ বিশ্বাস, মোৰ আত্মসন্মান, মোৰ স্বাভিমান।